কৃষ্ণৰাম সকলো ফ্ৰেণ্ডকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাই আজি মই প্ৰথম ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। ঋতু পৰিৱৰ্তনৰ লগে লগে প্ৰকৃতিয়ে বিভিন্ন ধৰণৰ খাদ্য মানুহৰ কাৰণে সৃষ্টি কৰিছে। সেই গতিকে মানুহে ঋতু পৰিৱৰ্তন অনুসৰি যদি খাদ্য গ্ৰহণ কৰে তেতিয়া ৰোগৰ পৰা মুক্তি পাব পাৰে আৰু স্বাস্থ্যৱান শৰীৰ লাভ কৰিব পাৰে। আৰু যিসকল লোকে ঋতু পৰিৱৰ্তন অনুসৰি আহাৰ বিহাৰ নকৰে সেইবিলাক লোক ৰোগীয়া হয়। উদাহৰণস্বৰূপে গ্ৰীষ্মকালৰ খাদ্য যদি শীতকালত গ্ৰহণ কৰে, শীতকালৰ খাদ্য যদি গ্ৰীষ্মকালত গ্ৰহণ কৰে তেতিয়া আমাৰ দেহ ৰোগীয়া হয় আৰু সহজে ৰোগে আক্ৰমণ কৰিব পাৰে। এতিয়া আহোঁ বসন্ত ঋতুৰ কথা। বসন্ত ঋতু চ'ত আৰু বহাগ মাহ মিলি হয়। এই ঋতুৰ সময়ত কেতিয়াবা ঠাণ্ডা কেতিয়াবা গৰম বেছি হয়, বতৰৰ স্থিৰতা নাথাকে। সেই গতিকে মানুহৰ পাচন তন্ত্ৰৰ হজম শক্তিও কমি আহে। সেয়েহে প্ৰত্যেকজন লোকেই বসন্ত ঋতুৰ সময়ত অত্যাধিক টেঙা খাদ্য, অত্যাধিক মিঠা খাদ্য, অত্যাধিক ঠাণ্ডা খাদ্য, অত্যাধিক তেল মছলা দিয়া খাদ্য, সহজে হজম নোহোৱা খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। তাৰ বিপৰীতে প্ৰত্যেকজন লোকেই বসন্ত ঋতুৰ সময়ত অনুকূল খাদ্য খাব লাগে, অৰ্থাৎ সহজে হজম হোৱা আহাৰ খাব লাগে। উদাহৰণস্বৰূপে পুৰণি চাউলৰ ভাত। পুৰণি চাউল বুলি ক'লে 1 বছৰ হ'ব লাগিব। ৰুটি সপ্তাহত 2-3 দিন, বাকলি থকা মুগৰ দাইল, সেউজীয়া শাক পাচলি, ফল মূলৰ ৰস, চালাড, চাটনি ইত্যাদি খাব পাৰে। ফল মূলৰ ভিতৰত বেল অতিকে উপকাৰী। বেলৰ ৰস, বেলৰ চৰ্বত যদি বনাই খাব পাৰে আমাৰ বসন্ত ৰোগ হোৱাৰ পৰা বাধা পৰে। লগতে ই বহুবিধ ৰোগৰো প্ৰতিকাৰ কৰিব পাৰে। চাটনি হিচাপত যদি পদিনাৰ ৰস খাব পাৰে, পদিনাৰ চাটনি বনাই খাব পাৰে তেতিয়া খুবেই ভাল। পদিনাৰ চাটনিয়ে আমাৰ কফ নাশ কৰাৰ পৰা আদি কৰি হজম শক্তিও বৃদ্ধি কৰে। আৰু প্ৰতিজন লোকেই আহাৰ খোৱাৰ আগত আদাৰ ৰস, নেমুৰ ৰস, সৈন্ধৱ নিমখ এই 3বিধ মিহলাই যদি খাব পাৰে তেতিয়া আমাৰ হজম শক্তি বৃদ্ধি পায়। এই ঋতুৰ সময়ত তিতা কেৰেলা খুবেই উপকাৰী। তিতা কেৰেলাই আমাৰ খজুৱতিজনিত যিবিলাক বেমাৰ আছে সেইবিলাক নোহোৱা কৰিব পাৰে। চালাড হিচাপত তিয়ঁহ, গাজৰ, বিলাহী, পালেং শাক ইত্যাদিৰ চালাড বনাইও খাব পাৰে। তাৰ লগত অকণমান জালুকৰ গুড়ি, ক'লা নিমখ আৰু সৰু 2-3 পিচ আদা মিহলাই খাব। এই ঋতুৰ সময়ত বতাহৰ প্ৰকোপ বৃদ্ধি পায় আৰু সূৰ্যৰ ৰশ্মিও প্ৰখৰ হৈ আহিবলৈ ধৰে, যাৰ ফলত কিছুমান বেমাৰে আমাক বৰকৈ আমনি কৰে। উদাহৰণস্বৰূপে কাহ, পানী লগা, জ্বৰ, খজুৱতি, ডিঙিৰ বিষ, মূৰৰ বিষ, বসন্ত ৰোগ ইত্যাদি বেছিকৈ হয়। এই ৰোগবিলাকৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে আমি কিছুমান নিয়ম মানি চলিব লাগে। তাৰ ভিতৰত প্ৰতিজন লোকেই প্ৰতিদিনে ৰাতিপুৱা শুই উঠি খালী পেটত 2-3 গিলাচ কুহুমীয়া গৰম পানী ল'ব, তাত অকণমান নেমু ৰস আৰু মৌ ৰস মিহলাব, তেনেকৈ খাব। দিনত কমেও আপুনি 2.5 লিটাৰৰ পৰা 3 লিটাৰ পানী খাব। তেতিয়া আমাৰ দেহৰ ভিতৰৰ অংগ প্ৰত্যংগবোৰ পৰিষ্কাৰ হৈ থাকিব। মৌ ৰস খাব পাৰে। মৌ ৰসে আমাৰ হাওঁফাওঁ পৰিষ্কাৰ কৰে। মৌ ৰস খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়, আমাৰ কফবিলাকো বাহিৰ হৈ যায়। মৌ ৰসৰ লগত যদি তুলসীৰ ৰস আৰু আদাৰ ৰস মিহলি কৰি খায় তেতিয়া আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু দুগুণে বৃদ্ধি পায়। তুলসীয়ে 200 বিধ ৰোগৰ
প্ৰতিকাৰ কৰিব পাৰে। তুলসী আমাৰ প্ৰাকৃতিক এণ্টিবায়'টিকৰ কাম কৰে। গতিকে তুলসী খোৱাটো খুবেই প্ৰয়োজন। এই ঋতুৰ সময়ত মহানিমৰ পাত খুবেই উপকাৰী। মহানিমৰ পাতে আমাৰ শৰীৰৰ ৰক্ত পৰিষ্কাৰ কৰে। মহানিমৰ পাত খালে আমাৰ খজুৱতিজনিত বেমাৰৰ পৰা ৰক্ষা পাব পাৰি। জ্বৰ, বসন্ত ৰোগৰ পৰাও ৰক্ষা পাব পাৰি। এই ঋতুৰ সময়ত প্ৰতিজন লোকেই প্ৰতিদিনে পুৱা আৰু গধূলি অকণমান কুহুমীয়া পানী লৈ তাত অকণমান নিমখ দি কুলকুলি কৰিব। ডিঙিত আঙুলি সুমুৱাই ডিঙিৰ পৰা বীজলবিলাক বাহিৰ কৰিব, তেতিয়া কফ জমা হ'ব নোৱাৰে। আকৌ প্ৰতিজন লোকেই বিশেষকৈ এই ঋতুৰ সময়ত যোগাভ্যাস কৰিব। যোগাভ্যাস বুলি ক'লে আসন, প্ৰাণায়াম, নেতি, ধৌতি ইত্যাদি কৰিব পাৰে। খৰকৈ খোজকাঢ়ি ফুৰিবলৈ যাব এই সময়ত। দিনত যদি খোৱা অভ্যাস আছে, দিনত বিচনালৈ যোৱা অভ্যাস ত্যাগ কৰিব। তেতিয়া আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। দিনত শুব নালাগে কেতিয়াও। প্ৰত্যেকেই বাহিৰলৈ গ'লে নাকে মুখে মাস্ক লোৱাৰ অভ্যাস কৰিব। গতিকে এইখিনি নিয়ম প্ৰতিজন মানুহে যদি পালন কৰিব পাৰে, নিশ্চয়কৈ সুস্বাস্থ্যৱান শৰীৰ লাভ কৰিব পাৰিব বুলি আশা কৰিব পাৰি। গতিকে ভিডিঅ'টো সকলোৱে চাওক, শুনক আৰু নিজৰ শৰীৰত প্ৰয়োগ কৰি এটা স্বাস্থ্যৱান শৰীৰ লাভ কৰক। আজিলৈ ভিডিঅ'টি সামৰণি কৰিবলৈ ওলাইছোঁ। সেয়েহে প্ৰতিজন লোকেই মোৰ ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি আগলৈ ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি আশা কৰিলোঁ। কৃষ্ণৰাম।